গুড মৰ্ণিং। কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজিৰ ব্লগটো ৰাতিপুৱা 7টা বজাতে ষ্টাৰ্ট কৰিছোঁ আৰু এয়া মই বনাবলৈ লৈছোঁ ব্ৰেকফাষ্ট। আজি ব্ৰেকফাষ্টত মই বনাবলৈ লৈছোঁ আলুৰ তৰকাৰী আৰু পৰঠা। একদম চিম্পল আৰু কোনো পিঁয়াজ বা তেনেকুৱা বিশেষ মছলা পাতি নিদিয়াকৈ বনাম। ৰাতিপুৱা সাধাৰণতে এনেদৰে খাই ভাল লাগে। আমি আচলতে ৰাতিপুৱা ইমান হেভি ব্ৰেকফাষ্ট নকৰোঁ, আমি ফ্ৰুটছ বা তেনেকুৱা কিবাহে খাওঁ, কিন্তু আজি খাবলৈ মন গ'ল, সেয়েহে ভাবিলোঁ আজি এনেদৰেই বনাওঁ। আৰু এয়া মই এতিয়া আটাখিনি মাৰি ল'ম আৰু তাৰপাছত আলু সিজিব দিছোঁ ইতিমধ্যে, আৰু তাৰপাছত মই বাকীখিনি প্ৰিপেয়াৰ কৰিম। এয়া মই কেইটামান আটাৰ গুলি বনাই ল'লোঁ। আটা মোৰ ইমানখিনি আছিলে, আটা ইতিমধ্যে শেষ হৈছে, আটা আনিবকৈ লাগিব এতিয়া। তাৰপাছত মোৰ আলুখিনি সিজি আহিলে। আলুখিনি মই অজৰাই থৈ কেৰাহীখনত তেল দিম। মই সাধাৰণতে মিঠাতেলত বনাওঁ। তাৰপাছত মই ইয়াত দিম এটা ৰঙা শুকান জলকীয়া আৰু পাঁচফোৰণ আৰু তেজপাত। গোটেইখিনি অকণমান ৰঙচুৱা হোৱাৰ পাছত তাত মই দিছোঁ এটা ডাঙৰকৈ কাটি লোৱা বিলাহী, আৰু বিলাহীখিনি অকণমান নিমজ হোৱালৈকে মই লৰাই থাকিম। তাত মই ধনিয়া, হালধি আৰু কচুৰি মেথি দিম। কচুৰি মেথি দিলে এনেকুৱা তৰকাৰীখন খাবলৈ বহুতেই টেষ্টি হয়। তাৰপাছত দিম সিজাই লোৱা আলুখিনি, তাৰপাছত লৰাই থাকিম। আলুখিনি প্ৰায় মই 5 মিনিট ভাজি ল'ম, তাৰপাছতহে মই ইয়াত পানী দিম। তাৰপাছত মই নিমখ দিম সোৱাদৰ জোখত, আৰু তাৰপাছত অকণমান লৰাই থাকি তাৰপাছত মই ইয়াত পানী দিম আৰু মোৰ তৰকাৰীখন উতলিবলৈ দিম। তৰকাৰীখিনি উতলি থাকোঁতে ইতিমধ্যে মই মাইনাৰ কাৰণে জুচখিনি বনাই লওঁ। এইটো তাই যেতিয়া ব্ৰেকফাষ্ট খালে কিছু সময়ৰ পিছতে তাইক লাগিব, সেয়েহে জুচখিনি মই বনাই থৈ দিওঁ, যাতে তাই আৰু 5-10 মিনিটত যেতিয়া বিচাৰিব তেতিয়া তাইক মই দিব পাৰোঁ, তাইক ৰখাব নালাগে। তেনেদৰে মই বনাই ৰেডি কৰি থৈ দিছোঁ। এয়া মোৰ তৰকাৰী লাহে লাহে হৈছে, আৰু এই তৰকাৰীখন অকণমান গ্ৰেভিটো ঠিক কৰিবৰ বাবে আলুখিনি অলপ ভাঙি দিম এনেদৰে। তাৰপাছত এয়া মই ৰুটি বনাবৰ বাবে মই এনেদৰে ৰুটি বেলি ল'ম। আচলতে এইখন ৰুটি নহয়, পৰঠাহে, কাৰণ মই ঘি দি বনাইছোঁ, ঘিত ভাজিছোঁ, সেয়েহে এইখন পৰঠা বুলি ক'ব পাৰে। কিন্তু পৰঠাও মানে মোটা পৰঠা নহয়, একেবাৰে পাতল পৰঠা। এইটো খাবলৈ বহুতেই টেষ্টি হয়। মই ভাবিলোঁ লুচি খোৱাতকৈ এনেদৰে খোৱাটোৱে বেছি ভাল হ'ব। তাৰপাছত এয়া মই চাহ উতলিবলৈ দিছোঁ, আৰু চাহত যেতিয়া অকণমান চেফ্ৰন দি দিয়ে তেতিয়াহ'লে আমাৰ হৈ গ'ল জাফৰানী চাই, আৰু বহুতেই ভাল লাগে খাই। মই এনেদৰে প্ৰায়ে বনাওঁ, কেতিয়াবা আবেলিৰ চাহকাপ মই এনেদৰে বনাওঁ, আৰু কেতিয়াবা ৰাতিপুৱাৰ চাহকাপ এনেদৰে বনাওঁ। ৰাতিপুৱা আমি ৰেগুলাৰ চাহ নাখাওঁ, যেতিয়া খাওঁ তেতিয়া অকণমান এনেদৰে ভালদৰে খাই ভাল লাগে। আমাৰ চাহ খোৱাটো খুবেই কম আচলতে। ৰঞ্জনেও কেতিয়াবা অফিচত খাই আহে, তেতিয়া নাখায়, আৰু তেতিয়া মই আৰু অকলে চাহ নাখাওঁ। মোৰ আচলতে চাহৰ হেবিট নাই, মই কেতিয়াবা এনেই লগৰ লগত খাওঁ আৰু তেনেকুৱা ধৰণৰ। আৰু একাপ চাহ বিৰাটেই টেষ্টি হ'ব দেখিয়েই লাগিছে।
গ'ল, চাহ বাকি ল'লোঁ, ব্ৰেকফাষ্টটো অলমষ্ট ৰেডি হৈ গ'ল। আৰু এইখিনি সময়ত যেতিয়া মই এনেধৰণৰ হেভি ব্ৰেকফাষ্ট বনাওঁ তেতিয়া মোৰ অকণমান দৌৰাদৌৰি হয়, কাৰণ ছোৱালীয়ে একদম মোৰ পিছ নেৰে। মোৰ পিছে পিছে মোৰ গাত ধৰি কিটচেনতে তাই সোমাই খেলি থাকিব বিচাৰে, কিটচেনৰ বস্তুবোৰ অঁতৰাই তাৰপাছত এনেদৰে তাই লাগি থাকে। তেতিয়া অকণমান মোৰ অসুবিধা হয়। সেইকাৰণে মই কেতিয়াবা যদি এনেকৈ হেভি ব্ৰেকফাষ্ট খাবলৈ মন যায়, মই কেতিয়াবা বাহিৰৰ পৰাও অৰ্ডাৰ কৰোঁ। এয়া মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। এইখিনি ব্ৰেকফাষ্ট বহুত বেছি ছেটিছফাইং। যিমানেই নহওক নিজৰ হাতেৰে ৰন্ধা বস্তু, ঘৰত ৰন্ধা বস্তুৰ সোৱাদ বহুত বেলেগ। এতিয়া আমাৰ ব্ৰেকফাষ্ট হৈ গ'ল আৰু এতিয়া মই গা পা ধুই আকৌ তাইৰ বাবে মই এতিয়া লাঞ্চৰ প্ৰিপাৰেশ্যন কৰিছোঁ। তাইক ইতিমধ্যে গা পা ধুৱাই মই শুৱাই থৈছোঁ। আৰু আজি মই তাইৰ লাঞ্চৰ বাবে বনাম অ'টছৰ খিচিৰি। মই আগতেও ৰেচিপিটো দিছিলোঁ, একেবাৰে চিম্পল। আজি খালি মই কুকাৰত নবনাওঁ, আজি মই কেৰাহীত বনাম বুলি ভাবিছোঁ। আৰু আজি মই অকণমান বিলাহীও দিম। এনেদৰে গাজৰটো দিলে আচলতে গাজৰৰ মিঠাটো যেতিয়া খিচিৰিত উঠে তেতিয়া খাবলৈ খুবেই টেষ্টি হয়। অ'টছ খিচিৰিটো একচুৱেলি বহুতেই হেল্ডি হয়। যেতিয়া মাইনা জন্ম হোৱাৰ আগতে মই ৱেইট লছ কৰিবৰ কাৰণে অ'টছ খিচিৰি বহুত খাইছোঁ। আৰু বেলেগ বেলেগ ধৰণেৰে বনাব পাৰি, বেলেগ বেলেগ ধৰণৰ টেম্পাৰিং ইউজ কৰি পেলাই বেলেগ বেলেগ সোৱাদৰ বেলেগ বেলেগ ধুনীয়াকৈ বনাব পাৰি। এতিয়া আজি মই মিঠাতেল দিম, তাই যিহেতু মিঠাতেলেই খাই ভাল পায়। তাৰপাছত ইয়াত দিম কেইটামান সৰিয়হ, আৰু মই ইয়াত নহৰুখিনি আৰু গাজৰখিনি একেলগেই দিছোঁ। দি পেলাই এইখিনি অকণমান ভাজি থাকিম। বিলাহীখিনিও দি দিলোঁ, দি পেলাই এইখিনি অকণমান ভজাৰ নিচিনা কৰিম। এইখিনি প্ৰায় 5 মিনিট মই ঢাকি ভাজিছোঁ আৰু মাজে মাজে লৰাই আছোঁ যাতে তলত নালাগে। হালধি দিছোঁ, বিশেষ একো মছলা পাতি নিদিওঁ, অকল হালধিয়ে দিম। এনেও বহুত ফ্লেভাৰফুল হয় এই খিচিৰিটো। সৰিয়হৰ আৰু নহৰুৰ ফ্লেভাৰেৰে বহুত ধুনীয়া মানে ফ্লেভাৰফুল হয়। মই 1.5 চামুচ ডাঙৰ টেবুল চামুচেৰে মই দিছোঁ 1.5 চামুচ অ'টছ। চব ল'ৰা ছোৱালীৰ আচলতে কোৱান্টিটি বেলেগ বেলেগ হয়। তাই এইখিনি গোটেই নাখাবও পাৰে বা কেতিয়াবা খায়ো দিয়ে। এয়া অ'টছখিনি মই একদম ল' ফ্লেমত ঢাকি এনেদৰে বনাই থাকিম। ইয়াৰ পাছত ইম্পৰ্টেণ্ট কামটো হ'ল বটলকেইটা ধুই শুকাবলৈ দিয়া। তাইৰ 1 বছৰ বয়সৰ পৰা মই বটল ষ্টেৰিলাইজ কৰিবলৈ এৰি দিলোঁ, যিহেতু নেচাৰেল যিটো ইমিউনিটি সেইটো ডেভেলপ হ'ব লাগে ল'ৰা ছোৱালীৰ। সেয়েহে মই 1 বছৰৰ পৰা এনেদৰে বটল ধুই পেলাই ইউজ কৰোঁ, মই ষ্টেৰিলাইজ নকৰোঁ। তাৰপাছতে এয়া মই ডিনাৰৰ বাবে আটা মাৰিম। আজি আচলতে অলপ বেছিকৈ মই আটা মাৰিম। আটা শেষ হৈছিলে, অফিচৰ পৰা আহোঁতে ৰঞ্জনে বজাৰ কৰি আহিছে আৰু তেতিয়া আটা লৈ আহিছে। মাইনা জন্ম হোৱাৰ পৰা মই তেনেকৈ গ্ৰছাৰী শ্বপিঙত নাযাওঁৱেই। ল'ৰা ছোৱালী লৈ অকণমান অসুবিধা হয়, তাতে ইটো সিটোত হাত দিয়ে আৰু বহু ধৰণৰ ভিৰ থাকে। সেয়েহে মই তাইক লৈ সাধাৰণতে গ্ৰছাৰীলৈ নাযাওঁ, ৰঞ্জনে গ্ৰছাৰী শ্বপিংখিনি কৰে। এতিয়া মই আটা অলপ বেছিকৈ মাৰিছোঁ, যিহেতু অহাকালি গেষ্টক খাবলৈ মাতিছোঁ। সেয়েহে এতিয়া আমি খোৱাৰ পিছতো যাতে অহাকাইলৈ বনাবলৈ থাকি যায়, সিমানমান পৰিমাণত মই আটা মাৰি লৈছোঁ। আটাখিনি মাৰি মই কণ্টেইনাৰত ভৰাই থৈছোঁ। তাৰপাছত এতিয়া ৰাতি ডিনাৰৰ বাবে মই ভাবিছোঁ আলু পালেং শাকৰ সৈতে বনাম। আৰু তাৰ বাবে মই পালেং শাকখিনি ভালদৰে বাছি ল'ম। যদিও ইয়াত পালেং শাকবোৰ চাফাই থাকে, তথাপিও মনত এটা সন্দেহ আৰু অভ্যাস যিহেতু মানে ভালদৰে শাকখিনি বাছি লোৱা, সেয়েহে মই সদায় এনেদৰে ভালদৰে শাকখিনি চাই মেলি এটা এটা পাতকৈ মই বাছি লওঁ সদায়। পালেং শাকখিনি
শাকখিনি ধুই হৈ গ'ল আৰু পালেং শাকখিনি মই এতিয়া অকণমান পানী দি উতলাই ল'ম। অকণমান পানী দি উতলাই ছফ্ট কৰি ল'লে পালেং শাকৰ যিটো এটা কেঁচা গোন্ধ, সেই গোন্ধটো গুচি যায় আৰু আলু আৰু পালেং শাকৰ তৰকাৰীখন খাবলৈ বহুতেই সোৱাদ হয়। ইতিমধ্যে মই তাইৰ কাৰণে এটা চচপেনত অলপ ভাতো বহাই দিছোঁ, তাইক ৰাতি খুৱাবৰ বাবে। আলু আৰু পালেং শাক বনাবৰ বাবে মই 3টা আলু লৈ ল'ম আৰু নহৰু মই অলপ বেছিকৈ লৈছোঁ। অহাকালিৰ কাৰণেও নহৰুখিনি মই ৰাতিয়ে গুচাই থৈ দিম, যাতে কাইলৈ বনাবলৈ অসুবিধা নহয়। তাৰপাছত মই এয়া পালেং শাকখিনি প্ৰায় উতলি হৈছেই। তাৰপাছত মই কুকাৰ তুলি দিম। কুকাৰত মই তেল দিছোঁ, তাৰপাছত নহৰুখিনি সৰু সৰুকৈ কাটি নহৰু দি দিম, তাৰপাছত পিঁয়াজ দিম, তাৰপাছত বিলাহীও দিম আৰু আলুখিনি দি মই ভালদৰে লৰাই থাকিম আৰু গোটেইখিনি মছলাই দিম তাত, জিৰা, ধনিয়া আৰু গৰম মছলা, হালধি। কিন্তু মই ৰঙা জলকীয়াৰ গুড়ি সাধাৰণতে আজিকালি তৰকাৰীবোৰত অলপ এভইড কৰোঁ, যিহেতু তাইক মই আমি খোৱা ধৰণেই বনাই খুৱাওঁ আৰু খোৱাবোৰ অলপমান কম মছলা থকা হ'লে ভাল হয় আৰু মছলাৰ কোৱান্টিটিও মই সদায় কমাই দিওঁ। বহুত বেছি মছলা দি যাতে পেটৰ অনিষ্ট নহয়, সেইটো হিচাপত মই মছলা দিওঁ। পিঁয়াজখিনি মই সুন্দৰকৈ ভাজিছোঁ ৰঙচুৱাকৈ। তাৰপিছত মই বিলাহী দিম। বিলাহীখিনিও ভালদৰে ভাজি ল'ম, যাতে বিলাহীখিনি ছফ্ট হৈ যায়, সিমান পৰিমাণকৈ ভাজিম আৰু লাহে লাহে তাত মই হালধি গুড়ি, তাৰপিছত ধনিয়া গুড়ি, জিৰা গুড়ি গোটেইখিনি দি মই ভালদৰে ভাজি থাকিম। পালেং শাকখিনি মই এনেদৰে চপ কৰি ল'ম। পালেং শাকখিনি মই আৰু মিক্সিত নিদিলোঁ, এনেদৰে চপ কৰি ল'লেও ভালদৰে ধুনীয়াকৈ চপ হৈ যায় আৰু সেয়েহে মই এনেদৰে আজি চপ কৰি দিলোঁ। তাৰপাছত মই পালেং শাকৰ পেষ্টখিনি দি পেলাই ভালদৰে আৰু কিছু সময় ভাজিম। প্ৰায় 6-7 মিনিট মই মিডিয়াম ফ্লেমত এনেদৰে ভাজি থাকিম আৰু তাৰপাছত মই ইয়াত পানী দিম আৰু 6-7টা চিটি লগাই দিম। তাৰপাছতে মই ৰুটিকেইখনো বনাই ল'ম। ডিনাৰৰ বাবে মই ৰুটি বনাইছোঁ আমাৰ দুটাৰ বাবে আৰু তাইৰ বাবেতো মই ভাতেই বনাইছোঁ। এতিয়া মই ৰুটিখিনি ভালদৰে বনাই ল'ম। এয়া মোৰ পালেং শাকৰ তৰকাৰী হৈ গ'ল। ইয়াত মই অকণমান গৰম মছলা দিবলৈ বাকী থাকিলে, সেয়েহে মই অকণমান উতলাই পেলাই গৰম মছলা দি দিম আৰু ভাবিছোঁ অকণমান পানীও এড কৰিম। পানী অকণমান অলৰেডি মই এড কৰিলোঁ আৰু এতিয়া এবাৰ ভালদৰে উতলাই গৰম মছলা দি তৰকাৰীখন নমাই থ'ম। এয়া দেখিলে মই ছোৱালীৰ কাৰণে পালেং শাকৰ তৰকাৰী আৰু ভাত এনেদৰে খুৱাম এতিয়া। আৰু এয়া হৈছে মোৰ ৰাতিৰ ডিনাৰ। অকণমান ভাত, 2খন ৰুটি, খৰিচাৰ আচাৰ আৰু লগতে আলু আৰু পালেং শাকৰ তৰকাৰী।
ডিনাৰৰ পাছত এয়া মই ৰাতিপুৱা ব্ৰেকফাষ্টৰ বাবে কেইটামান কাজু আৰু কেইটামান ৱালনাট এনেদৰে তিয়াই ৰাখিম, যাতে আমি বানানা চেক যেতিয়া বনাম বানানা চেকত এনেদৰে মিক্স কৰি দিলে খুবেই ভাল লাগে। আৰু তাত যদি দুটামান খেজুৰো এড কৰে তেতিয়াহ'লে সেইটো আৰু বহুত বেছি টেষ্টি হয়। খেজুৰ মই কেইটামান বেছিকৈ তিয়াই থ'লোঁ, কাৰণ আমি তিনিটাৰ কাৰণে খেজুৰ তিয়াইছোঁ। তেনেদৰে ৰাতিপুৱা মই ব্ৰেকফাষ্ট কিবা এটা বনাম। ইয়াত খুব ধুনীয়া ইণ্ডিয়ান বানানা পায়, আচলতে মালভোগ কল পায়। মালভোগ কলটো খুবেই টেষ্টি হয় ইয়াত। এনেদৰে মই পানীত তিয়াই ঢাকি ৰাখিছোঁ। আৰু এয়া হৈছে নহৰু। অহাকালিৰ বাবে মই এনেদৰে নহৰু কাটি ধুই এনেদৰে ৰাখিছোঁ টিচু পেপাৰত। তাৰপাছত মই বিলাহীখিনিও কাটি ৰাখিম। বিলাহীখিনি যেতিয়া কাটি ৰাখোঁ, কুটা কামটো হৈ গ'লে বনোৱা কামত বেছি টাইম নালাগে, নহয় জানো? আপোনালোকে জানেই চাগে কুটোতে বহুত সময় লাগে, ৰান্ধোতে বেছি ইমান সময় নালাগে। বিলাহীখিনি যদি মই কাটি পেলাই কণ্টেইনাৰত সোমাই থওঁ তেতিয়াহ'লে মোৰ অহাকালি খুবেই সুবিধা হ'ব। কেপচিকামো মই এনেদৰে দীঘলীয়াকৈ কাটি ৰাখিম। কেপচিকামৰ এখন পনীৰৰ লগত শুকান ভাজি এখন বনাম। এইখন ভাজি খাবলৈ খুবেই টেষ্টি হয়। এনেদৰে আপোনালোকে বনাই চাবচোন। মই বাৰু ৰেচিপি শ্বেয়াৰ কৰিম। এনেদৰে এটা কণ্টেইনাৰত ভৰাই মই ফ্ৰিজত থৈ দিম। তাৰপাছত এইটো হ'ল মোৰ চবতছে ভাল লগা কাম, পনীৰ কাট কৰাটো। বহুতেই ভাবে ইয়াত এনেকুৱা পনীৰ নাপায়, কিন্তু এনেকুৱা পনীৰ পায়। আৰু এইটো পনীৰ বহুতেই টেষ্টি হয়। আমাৰ ওচৰৰে মিঠাই দোকানখনৰ পৰা আমি অৰ্ডাৰ কৰি আনিছোঁ। তেতিয়াহ'লে পনীৰখিনি মই এনেদৰে দীঘলীয়াকৈ কেপচিকামৰ নিচিনাকৈ কাটি থ'ম আৰু কণ্টেইনাৰত ভৰাই ফ্ৰিজত সোমাই থৈ দিম। তেতিয়াহ'লে আজিৰ ব্লগটো কেনেকুৱা লাগিল মোক কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল লাগিল তেতিয়াহ'লে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ। ধন্যবাদ। নমস্কাৰ।